নমস্কাৰ আৰু আপোনালোক সকলোকে বিদিশাজ ব্লগছৰ এটি নতুন ব্লগলৈ মই বিদিশাই বহুত স্বাগতম জনাইছোঁ। আৰু চলিছে সামাৰ ভেকেশ্যন। আজি হৈছে ২৭ তাৰিখ আৰু আমি আজি ক'তো যোৱা নাই সামাৰ ভেকেশ্যনত। এবাৰ বিশেষ মানে একোৱেই নহ'ল মানে স্পেচিয়েল সামাৰ ভেকেশ্যনত। সেইকাৰণে ভাবিছোঁ বন্ধ নোখোলাতে, আমাৰ ২ আগষ্টত স্কুল খুলিব, বন্ধ নোখোলাতে এদিন যাই অলপমান এনেই ফুৰি আহোঁ। হ'লে আমি যাম আজি নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ। চ' ৫:৩০ উঠিছোঁ। এতিয়া গা পা ধুই লৈ বাকীখিনি ৰেডি ওলাব লাগে এতিয়া। চ' ওলাই মই দেখাই আছোঁ। আমি আহি পাইছোঁ এতিয়া। আমি নগাঁও আহি পালোঁ ফাইনেলি। বহুত বাপৰে একদম বিহু উঠি গৈছে সকাল আৰু আমি ইয়াত থালি এখন ল'লোঁ। ইয়াত প্ৰসাদ চাকি গোটেইখিনি বস্তু আছে আৰু আমি এতিয়া যাই আছোঁ। চাগে বহুত ভাল লাগিছে আৰু বতৰটোও ভাল আজি। এনেই আমি বহুত ৰ'দ দিব বুলি ভাবিছিলোঁ, ৰ'দ দিলে বহুত গৰম হ'লহেঁতেন। এনে বতাহ নিদিলেতে আৰু চেচ। বহুত ভাল লাগিছে সঁচাই, বহুত বেছি ভাল লাগিছে। ইয়াত ফটো উঠিছে চবেই। ভিতৰত ফটো উঠিব নিদিয়ে, ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে ভিতৰত কৰা নাই আৰু কৰিব নালাগে আচলতে। খোৱাৰ পৰা একো খোৱা নাই, আমি কিবা এটা খাওঁ। ইয়াত আছে জোনবিল হোটেল এণ্ড ৰেষ্টুৰেণ্ট। ইয়াত কিবা এটা খাই দিওঁ সৰুকৈ। 11:30 বাজি গ'ল চাগে। আহিছিলোঁ এতিয়া বটদ্ৰৱা থানত। ত' বহুত ভাল লাগিল। মানে হেৰি মহামৃত্যুঞ্জয় মন্দিৰ আৰু মানে নগাঁও টাউনৰ পৰা বহুত ভিতৰত সোমাই আহিব লাগে, কিন্তু ভাল লাগিছে মানে একদম মানে পিচ আৰু বহুত ধুনীয়া লাগে সেইখিনি।
মানে তেনেকুৱা খোৱাই নাই, তো মোক চব বেয়া লাগি গৈছে আহি মানে আমি ভাতটো আমি ভাবিছোঁ গুৱাহাটীতে খাম, চাওঁ আৰু কিমানখিনি যাব পাৰোঁ নেকি। পেকেট আৰু এইটো হৈছে আনাৰস, এইটো এনেকৈ পেকেট কৰি বিক্ৰী কৰে ইয়াতে, একদম পুৰা হালা চালা চব দি দিয়ে। আৰু আমি 4:30 মানত গুৱাহাটী আহি পালোঁ আৰু আমি জে ব্ৰিজত আমাৰ লাঞ্চটো কৰিলোঁ আৰু তাৰপাছত আমি পুনৰ নলবাৰী ঘূৰি আহিলোঁ। খানা কেঁচা থা ভৈয়া? একদম A1 থা। তো আমি ভালে ভালে ঘৰ আহি পালোঁ, 9:30 বাজিল আমি আহি পালোঁ। বাকী আৰু একদম এতিয়াতো অৱস্থা নাই, মানে একদম মানে ভিডিঅ' কৰিবলৈ শক্তিও নাই। সেই জে ব্ৰিজত আমি খালোঁ, খাই পিনে ওলাই আহিলোঁ, ওলাই আহি পাপাৰ কিবা কিবি এনেকৈ কাম আছিল গুৱাহাটীতে, সেইখিনি সৰু সুৰা কাম কৰি পিনে আমি ডাইৰেক্ট ঘৰত আহিছোঁ। মাজত আৰু একো ভিডিঅ' চিডিঅ' কৰা নাই, শক্তি নাই ইয়াৰ। চ' যিখিনি পাৰিছোঁ সেইখিনি মই দেখাবলৈ চেষ্টা কৰিছোঁ, যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। আৰু বাকী ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰি দিব আৰু কমেণ্ট এটা দি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। থেংক ইউ ছ' মাছ, বাই বাই।